বিজেপি কৰিলে লীলা আনে কৰিলে ধৰি বান্ধি কিলা বিজেপিৰ বাবে অসমত সুকীয়া আইন মন্তব্য বিধায়ক চিকদাৰৰ বিজেপিৰ বেটি বাঁচাও বেটি পঢ়াও শ্লোগান ধোৱাচাঙত যোৱা 23 জুন তাৰিখে বিজেপি দলৰ মুখ্য কাৰ্যালয়তে দলীয় নেতাৰ দ্বাৰা চৰিত্ৰ হৰণৰ নিচিনা নিষ্কৃষ্ট কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সৰুখেতি সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰে আজি বিলাসীপাৰাত উপস্থিত হৈ বিধায়কগৰাকীয়ে এই সন্দৰ্ভত কেইবাটাও বিশেষ বিস্ফোৰক মন্তব্য আগবঢ়াইছে সেয়া আমি আপোনালোকক আগবঢ়ালো বিলাসীপাৰাৰ পৰা জিয়াৰ আলমৰ ৰিপৰ্ট গুৱাহাটী লাইভ 24 দুখন পত্ৰ পালো আৰু দুখন পত্ৰই বিজেপি নেত্ৰী লিখা পত্ৰ আৰু বিজেপি নেত্ৰীৰ সেই পত্ৰৰ জৰিয়তে জ্যোতিষ বনিয়া নামৰ বিজেপিৰ নেতাজনৰ বিৰুদ্ধে শাৰীৰিক মানসিক নিৰ্যাতনৰ অভিযোগ তুলিছে বেটি বাঁচাও বেটি পঢ়াও বিজেপিৰ কাৰ্যালয়তে যদি সেই বেটিৰ ওপৰত বিজেপি নেতাৰ দ্বাৰা আক্ৰমণ হয় তাৰ পিছতো যদি বিজেপিয়ে কোনো পদক্ষেপ নলয় ইয়াতকৈ আৰু দুখৰ কথা কিবা হ'ব পাৰে কৰ্ণাটকত গৈ অসমৰ পুলিচ পালেগৈ অংকিতা দত্তৰ অভিযোগত অসম পুলিচ কৰ্ণাটকত গুচি গ'ল শ্ৰীনিবাসৰ ঘৰৰ বাহিৰত জাননী আঁৰি দিলে জ্যোতিষ বনিয়াৰতো ঘৰ ইয়াতেই আৰু বিজেপিৰ বৰঘৰত থাকে অফিচত থাকে ধৰিবলৈ বা তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসম পুলিচ কিয় নিশ্চুপ হৈ আছে বা চৰকাৰ বিজেপি দল তেওঁলোকে কিয় পদক্ষেপ লোৱা নাই এটা বেলেগ কিন্তু বিজেপি মিঠাই খালে বেয়া নহয় গতিকে আমি আগৰ পৰাই কৈ আছোঁ যে বিজেপিৰ কাৰণে আইন সুকীয়া গোটেই পৃথিৱীৰ মানুহৰ কাৰণে এটা আইন আৰু বিজেপিৰ কাৰণে এটা আইন বিজেপিয়ে কোনো অপৰাধ কৰিলে তেওঁলোকে একো নহয় তেওঁলোকে কৰিলে লীলা আনে কৰিলে ধৰি বান্ধি কিলা গতিকে বিজেপিৰ ক্ষেত্ৰতো সেয়াই হৈছে লিখিত অভিযোগ মহিলাই অভিযোগ দিছে তেওঁ অসমৰ বেটি নহয় নেকি অসমৰ জীয়ৰী নহয় নেকি ইয়াক লৈ বিজেপিৰ কি অকণমানো বেয়া নালাগে নেকি গতিকে মই ভাবোঁ যে শ্লোগান বেটি বাঁচাও বেটি পঢ়াও এতিয়া আমি ক'ম বিজেপিৰ বৰঘৰত বিজেপিৰ অফিচত বিজেপিৰ বেটীসকলকে বিজেপিৰ সমৰ্থকে বেটীসকলক বিজেপিয়ে ৰক্ষা কৰক নিৰাপত্তা দিব নোৱাৰে তেওঁলোকে ৰাজ্য আৰু দেশৰ বেটীসকলক কেনেকৈ নিৰাপত্তা দিব